এটা নতুন ৰেচিপি লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে তেল দিলে অলপ, তাৰপিছত জ্বালা, পিঁয়াজ আৰু তেজপাত দি ল'লে অলপ ভাজি ল'ব। পাঁচফোৰণ দি দিব। ভাজি লৈ হালধীয়া আনি কঁঠালত মুচি সৰু সৰুকৈ টুকুৰা কৰি প্ৰথমতে কুকাৰত উৱাই লৈছোঁ। তাৰপিছত ইয়াত উৱাই দিয়া কঁঠাল আৰু আলুটো ভাজি ল'ব লাগিব। কঁঠালৰ মুচি আঞ্জা বহুত ভাল লাগে, একদম মাংসৰ আঞ্জা। ইয়াত আপোনালোকে বুটো দিব পাৰে, অপচনেল হয়, কিছুমানে বুট নিদিব পাৰে, কিছুমানে দিয়ে। আজি মই বুট নিদিয়াকৈ বনাইছোঁ, অকল আলুৰে। ইয়াত তাৰপিছত ৰং গুড়া দি দিব। নিমখ মই আগতেই দিছোঁ উৱাই লোৱাতে, এতিয়া নিমখ দিব নালাগে। এইখিনি ভাজি থাকিব। তাৰপিছত অলপ আদা ৰহুনৰ পেষ্ট দি দিব। এইখিনি মই দিলোঁ আদা ৰহুনৰ পেষ্ট দিলে, আদা ৰহুনৰ পেষ্ট দিলে সোৱাদটো ভাল হয়, গন্ধটো। এইখিনি দিয়াৰ পিছত আপোনালোকে অলপ শুনিছোঁ, এইখিনি লাহে লাহে ভাজি থাকিব। ধুনীয়া গন্ধ আহিছে আদা ৰহুনৰ। এইখিনি কোনে কঁঠালৰ মুচি খাই ভাল পায় মোক কমেণ্টত জনাব। আজি দুপৰীয়া সাজ এই খাম। কি কৈছে দিলে তাৰপিছত ইয়াত বিলাহী এড কৰি দিব। বিলাহী দিলে ভাল হয়। বিলাহী দিয়াৰ পিছত অলপ ভাজি থাকিব লাগিব আৰু অলপ পানী দি দিব। তাৰপিছত পানীটো উহাই লোৱা বেছি সেইকাৰণে পটকৈ হৈ যাব। এইখিনি আপোনালোকেও বনাবচোন, বনাই মোক কমেণ্ট কৰিব। পানী দিবা নালাগিব আৰু মাছখিনি দিয়া নে? সাইডতে তো মাছ ভাজা দি থৈ দিবা আছে। মাছ ভাজা নাই। কে রাখবো?
আছে নেকি হ'ব দে। কি কথা কওঁ মাছ ভজা নাই আছে মাছ ভজা